নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। নিম্নলিখিত কোনজন ব্যক্তিক শান্তিৰ মানুহ হিচাপে জনা যায়? অপশ্যনকেইটা আছে। অপশ্যন এ জৱাহৰলাল নেহৰু, বি ৰাজেন্দ্ৰ প্ৰসাদ, চি লাল বাহাদুৰ শাস্ত্ৰী, ডি অটল বিহাৰী বাজপেয়ী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীক শান্তিৰ মানুহ হিচাপে জনা গৈছিল আৰু তেওঁ আছিল ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন আছে, নিম্নলিখিত কোনজন ভাৰতীয়ই অলিম্পিকত প্ৰথম স্বৰ্ণ পদক লাভ কৰিছিল? অপশ্যনকেইটা আছে। অপশ্যন এ অভিনৱ বিন্দা, বি মনু ভাকৰ, চি লভলীনা বৰগোহাঁই, ডি পি ভি সিন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অভিনৱ বিন্দা। ৰাইফল শ্বুটাৰত 2008 চনত বেইজিঙত হোৱা অলিম্পিকত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, শেহতীয়াকৈ কোন ৰাজ্যৰ চৰকাৰে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰৰ তীৰ্থযাত্ৰা শ্ৰী ৰামলাল দৰ্শন আঁচনি আৰম্ভ কৰিছে? অপশ্যনকেইটা আছে। অপশ্যন এ ছত্তীশগড়, বি উত্তৰ প্ৰদেশ, চি অসম, ডি বিহাৰ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছত্তীশগড়। ছত্তীশগড়ে শ্ৰী ৰামলাল দৰ্শন আঁচনি আৰম্ভ কৰিছে আৰু ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোন ৰাজ্যত বেটী বচাও বেটী পঢ়াও আঁচনিখন উন্মোচন কৰা হৈছিল? অপশ্যনকেইটা আছে। অপশ্যন এ গুজৰাট, বি উত্তৰ প্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাৰিয়ানা। হাৰিয়ানাৰ পানীপথত 2015 চনৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন উন্মোচন কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কোন চনত বংগ বিভাজন বাতিল কৰা হৈছিল? অপশ্যন এ 1905 চনত, বি 1906 চনত, চি 1911 চনত, ডি 1930 চনত। অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1911 চনত। 1911 চনত বংগ বিভাজন বাতিল কৰা হৈছিল। নেক্সট কুৱেশ্যন আছে, ক'ৰ পৰা আবদ্ধ হৈ থকা ভাৰতীয়ক উলিয়াই আনিবলৈ ভাৰত চৰকাৰে অপাৰেশ্যন কাবেৰী হাতত লৈছিল? অপশ্যন এ বাংলাদেশ, বি ৰাছিয়া, চি ইজৰাইল, ডি ছুডান। অপশ্যনকেইটা থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছুডান। এই অপাৰেশ্যনটো 2023 চনৰ 24 এপ্ৰিলত আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, মহাত্মা গান্ধী কোনখন অধিৱেশনৰ কংগ্ৰেছ সভাপতি হৈছিল? অপশ্যন এ কলকাতা অধিৱেশন, বি লক্ষ্ণৌ অধিৱেশন, চি লাহোৰ অধিৱেশন আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাহোৰ অধিৱেশন। মহাত্মা গান্ধী 1929 চনৰ লাহোৰ অধিৱেশনৰ কংগ্ৰেছ সভাপতি হৈছিল। নেক্সট কুৱেশ্যনটো আছে, কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? অপশ্যন এ দীপিকা পাডুকন, অপশ্যন বি প্ৰিয়ংকা চোপ্ৰা, অপশ্যন চি অনাসুয়া সেনগুপ্তা আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনাসুয়া সেনগুপ্তা। লগতে আৰু এটা কথা চাই যাব, ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত দ্য চেমলেছ নামৰ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত ভাৰতে অলিম্পিকত প্ৰথমবাৰৰ বাবে হকীত স্বৰ্ণ পদক লাভ কৰিছিল? অপশ্যনকেইটা আছে। অপশ্যন এ 1928 চনত, বি 1930 চনত, চি 1922 চনত, ডি 1924 চনত। অপশ্যনকেইটাত থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1928 চনত। 1928 চনত ভাৰতে অলিম্পিকত প্ৰথমবাৰৰ বাবে হকীত স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনটোৱে ভাৰতৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰণ কৰে? অপশ্যন এ RBI, অপশ্যন বি SBI, অপশ্যন চি
UBI আৰু অপশ্যন ডিত আছে SCBI। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি SCBI। SCBI ভাৰতৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোন ৰাজ্যত দিলবাৰা জৈন মন্দিৰ অৱস্থিত? অপশ্যন এ ৰাজস্থান, বি উত্তৰাখণ্ড, চি মহাৰাষ্ট্ৰ, ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজস্থান। ৰাজস্থানৰ মাউণ্ট আবুত দিলবাৰা জৈন মন্দিৰ অৱস্থিত। কিমান চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল? অপশ্যন এ 1985 চনত, বি 1975 চনত, চি 1960 চনত আৰু ডিত আছে 1991 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1985 চনত। আৰু এই আন্দোলনটো গুজৰাটত মেধা পাটকাৰে আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন আছে বিৰুপাক্ষ মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ কৰ্ণাটক, বি তামিলনাডু, চি উৰিষ্যা, ডি মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰ্ণাটক। কৰ্ণাটকৰ বিজয়নগৰ জিলাৰ হাম্পিত তুংগভদ্ৰ নদীৰ পাৰত বিৰুপাক্ষ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে অসম চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ উৎসৱ কোন চনত আয়োজন কৰিছিল? অপশ্যন এ 2010 চনত, বি 2015 চনত, চি 2012 চনত, অপশ্যন ডিত আছে 2017 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2017 চনত। 31 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে এই উৎসৱটো আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যন আছে অসম চৰকাৰে কিমান চনৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল? অপশ্যন এ 2019 চনৰ 2 অক্টোবৰৰ পৰা, বি 2021 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা, চি 2020 চনৰ 1 জানুৱাৰীৰ পৰা, ডি 2020 চনৰ 2 অক্টোবৰৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2020 চনৰ 2 অক্টোবৰৰ পৰা। 2020 চনৰ 2 অক্টোবৰৰ পৰা অসম চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোনখন উত্তৰ কোৰিয়াৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পিয়ংয়াং আৰু কাৰেঞ্চি হৈছে ওন। লগতে এইকেইটাও চাই দিব আপোনালোকে জৰ্ডানৰ ৰাজধানী আম্বান, আজাৰবাইজানৰ ৰাজধানী বাকু আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানী চিয়ল। নেক্সট কুৱেশ্যন আছে কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ নিয়া হৈছিল? অপশ্যন এ লৰ্ড হাৰ্ডিংছ, বি লৰ্ড কাৰ্জন, চি লৰ্ড ডেলহাউজি, ডি লৰ্ড কেনিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড হাৰ্ডিংছ। লৰ্ড হাৰ্ডিংছৰ দিনত 1911 চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন আছে ভাৰতৰ কোন ৰাজ্যত সতী ধৱন মহাকাশ কেন্দ্ৰটো অৱস্থিত? অপশ্যন এ অন্ধ্ৰপ্ৰদেশ, বি তামিলনাডু, চি কেৰালা, ডি কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই সতী ধৱন মহাকাশ কেন্দ্ৰটো অৱস্থিত। লাষ্ট কুৱেশ্যনটো আছে নিম্নলিখিত কোনখন নদীত ইডুক্কি বান্ধ নিৰ্মাণ কৰা হৈছে? অপশ্যন এ পেৰিয়াৰ, বি কৃষ্ণা, চি কাবেৰী, ডি মহানদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰিয়াৰ নদী। ইডুক্কি বান্ধ পেৰিয়াৰ নদীত নিৰ্মাণ কৰা হৈছে। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।